পৃথিৱীৰ সৌন্দৰ্য আপুনি মই দেখিব পাৰিছোঁ, অনুভৱ কৰিব পাৰিছোঁ, ভালদৰে চাব পাৰিছোঁ যে পৃথিৱীখন কিমান শুৱনি হয়, কিমান ধুনীয়া হয়। কিন্তু আমাৰ নিচিনাকৈ বহুত এনেকুৱা মানুহ আছে যিবিলাকৰ চকু নাইবা তেওঁলোকৰ চকুৰ প্ৰব্লেম আছে, সেয়েহে তেওঁলোকে ভালদৰে এই পৃথিৱীখন চাব পৰা নাই। কিন্তু আমাক ভগৱানে বহুত উপহাৰ দিছে, সেই উপহাৰবিলাকৰ ভিতৰত আমাৰ চকুযোৰে হৈছে অন্যতম এটা উপহাৰ। যদি আজি আমাৰ চকু নাথাকে তেনেহ'লে আমাৰ এই পৃথিৱী গোটেই অন্ধকাৰ হৈ যাব আৰু আমি পৃথিৱীৰ সৌন্দৰ্য কেতিয়াও আমি অনুভৱ কৰিব নোৱাৰিম আৰু আমাৰ এই পৃথিৱীৰ ৰং আমি ভালদৰে কেতিয়াও চাব নোৱাৰিম। সেয়েহে আমাৰ এই চকুযোৰীক বচাই ৰখাটো আমাৰ এটা দায়িত্ব হয়। কিন্তু ভগৱানে উপহাৰ দিয়া এই আনমোল চকুযোৰীৰ আমি নিজে নিজৰ ভুলৰ বাবে আমি ভগৱানে দিয়াৰ পিছতো আমি চকুৰে কমকৈ দেখা হৈছোঁ, চকুৰে নেদেখা হৈছোঁ, আমি চশমা লগাব লগা হৈছে। এইটো আমাৰ নিজৰ ভুলৰ বাবে এনেকুৱা হৈছে। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম যে আমাৰ চকু বেয়া হোৱাৰ মূল কাৰণ চাৰিটা কি অৰ্থাৎ চাৰিটা এনেকুৱা কাৰণৰ বিষয়ে উল্লেখ কৰিম যিবোৰ কাৰণৰ বাবে আপোনাৰ চকু বেয়া হ'ব পাৰে বা মোৰ চকু বেয়া হ'ব পাৰে। বলকচোন এই মূল কাৰণ চাৰিটা আমি জানিবলৈ ট্ৰাই কৰোঁ। নাম্বাৰ 1, ৰ'দত বেছি ওলোৱাৰ ফলতো আপোনাৰ চকু বেয়া হ'ব পাৰে। যদি আপোনাৰ প্ৰচুৰ ৰ'দ দিছে, ৰ'দত যদি আপুনি বহুত টাইম থাকে তেনেহ'লে ৰ'দৰ পৰা যিটো সূৰ্যৰ পৰা ৰশ্মি আহে আৰু সেই ৰশ্মিটো আপোনাৰ চকুত বেয়া প্ৰভাৱ পেলাব পাৰে। যদি আপুনি বহুত টাইম ৰ'দত থাকে, অকণমান টাইম ওলাই গ'লে প্ৰব্লেম নাই। সেয়ে আপুনি যেতিয়া ৰ'দত ওলাই যায় তেতিয়া আপুনি ছানগ্লাছ ইউজ কৰিব। যেতিয়া আপুনি ছানগ্লাছ ইউজ কৰিব তেতিয়া আপোনাৰ চকুযোৰী বহুখিনি সুৰক্ষিত হৈ থাকিব। আৰু আপুনি কেতিয়াও খালী চকুৰে সূৰ্যৰ পিনে নাচাব, সেই সূৰ্যৰ ৰশ্মি আপোনাৰ চকুত বহুত বেয়াকৈ প্ৰভাৱ পেলাব পাৰে। নাম্বাৰ 2, মোবাইল ফোন বেছিকৈ ইউজ কৰাৰ ফলতো আমাৰ চকুযোৰী হ'ব পাৰে বেয়া। বৰ্তমান টেকন'লজি বহুত আগবাঢ়ি গৈছে, কিন্তু এই টেকন'লজি আমাৰ চকুৰ বাবে বিপদজনক হৈ পৰিছে। কাৰণ যেতিয়া আমি মোবাইল ফোন বহুত টাইমলৈকে ইউজ কৰোঁ তেতিয়া মোবাইল ফোনৰ পৰা ওলোৱা ইলেক্ট্ৰনিক মেগনেটিক কিৰণে আমাৰ চকুত বহুত বেয়াকৈ প্ৰভাৱ পেলাব পাৰে। মোবাইলৰ পৰা ওলোৱা ইলেক্ট্ৰনিক মেগনেটিক কিৰণে আমাৰ চকুৰ ৰেটিনা আৰু কণিকাক দুৰ্বল কৰি তোলে। সেয়েহে আমি মোবাইল ফোন বহুত বেছি ইউজ কৰাৰ পৰা বিৰত থাকিব লাগে। যিখিনি আমাৰ ইম্পৰ্টেণ্ট কাম আছে সেইখিনি কৰাৰ পিছত আমি অনাহকাই ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰাম কৰি আমি বহু সময় কটাব নালাগে। কাৰণ মোবাইলৰ পৰা আমাৰ চকুযোৰে বহুত বেছিকৈ ক্ষতি হ'ব পাৰে। আৰু আপোনালোকক এটা কথা কওঁ যে যেতিয়া আপোনালোকে ৰাতি মোবাইল ইউজ কৰে তেতিয়া আপোনালোকে যিটো নাইট মুড তেনেকুৱা ব্ৰাইটনেছ কমোৱাৰ এপছ আছে, সেইবিলাক এপছ ডাউনলোড কৰি আপোনালোকে অকণমান চকুযোৰীক ৰিলেক্স দিব পাৰে আপোনালোকৰ মোবাইলৰ ব্ৰাইটনেছ কমাই ৰাখি। নাম্বাৰ 3, কম পোহৰত পঢ়া। যদি আপুনি কম পোহৰত পঢ়ে বা কিতাপ পঢ়ে বা কিবা তেনেকুৱা নিউজ পেপাৰ পঢ়ে তেনেহ'লে আপোনাৰ চকুযোৰে বহুত কষ্ট পায় আৰু আপোনাৰ চকুযোৰে বহুত এফৰ্ট লগাব লগা হয়, যাৰ ফলত আপোনাৰ চকুযোৰী বেয়া হোৱাৰ চান্সেছ বহুখিনি বাঢ়ি যায়। সেয়ে আপুনি পাৰফেক্ট পোহৰত কিতাপ পঢ়িবলৈ ট্ৰাই কৰক। নাম্বাৰ 4, কম্পিউটাৰ। আমি বৰ্তমান আমাৰ লাইফ ষ্টাইল এনেকুৱা হৈ গৈছে যে আমি অফিচত কাম কৰিলেও কেতিয়াবাতো আমি 24 ঘণ্টা 12 ঘণ্টাই আমি কম্পিউটাৰৰ আগত থাকিব লগা হয়, 8 ঘণ্টাই আমি কম্পিউটাৰৰ আগত বহিবলগীয়া হয়। আৰু যেতিয়া আমি কম্পিউটাৰৰ আগত বহু সময় বহি থাকোঁ তেতিয়া আমাৰ কম্পিউটাৰৰ পৰা যিটো স্ক্ৰীনৰ পৰা যিটো ব্লু লাইট আহে সেইটোৱে আমাক চকুত বহুত বেয়াকৈ এফেক্ট কৰিব পাৰে। সেয়েহে আপুনি অকণমান সময় ৰৈ অকণমান টাইম ষ্টেপ দি আপুনি কম্পিউটাৰত কাম কৰক। আৰু যেতিয়া আপোনাৰ কাম সম্পূৰ্ণ হ'ব তেতিয়া অনাহকত কম্পিউটাৰৰ আগত আপুনি বহু সময় নকটাব। কম্পিউটাৰ বা লেপটপ তেনেকুৱা বস্তুৰ ওচৰত আপুনি বহুত টাইম নকটাব। কম্পিউটাৰ বা লেপটপ বেছিকৈ ইউজ কৰাৰ ফলত আমাৰ চকুযোৰীত বহুত বেয়াকৈ এফেক্ট পৰিব পাৰে। আৰু এই চাৰিটা কাৰণৰ উপৰিও এটা ডাঙৰ কাৰণ আছে যে আমাৰ চকু বেয়া হোৱাৰ বাবে আমি যিটো আনহেল্ডি খাদ্য খাই আছোঁ, আনহেল্ডি ফুড যিটো খাই আছোঁ সেইটোৰ বাবে আমাৰ চকুযোৰী বেয়া হ'ব পাৰে। অৰ্থাৎ আমি প্ৰপাৰ খাদ্য খোৱা নাই, যিবিধ খাদ্য খাই আছোঁ, সাৰ মাৰা খাদ্য বা তেনেকুৱা বেয়া ধৰণৰ খাদ্যবিলাক খাই আছোঁ, ফাষ্ট ফুড খাই আছোঁ, জংক ফুড খাই আছোঁ, তাৰ বাবেও আমাৰ চকুযোৰী বেয়া হ'ব পাৰে। সেয়ে আপুনি আপোনাৰ চকুযোৰী বচাই ৰাখিবলৈ হেল্ডি খাদ্য খাওক, ভাল খাদ্য খাওক, যিবিলাক খাদ্য চকুৰ বাবে ভাল, যিবিলাক ফল চকুৰ বাবে ভাল তেনেকুৱা খাদ্য আপুনি খাবলৈ ট্ৰাই কৰক। আপুনি যি টি খাদ্য নাখাব। তো বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত এইখিনিয়ে আছিল। মই আৰু এটি ভিডিঅ' লৈ আহিম আৰু সেই ভিডিঅ'টোত ক'ম যে আপুনি চকুযোৰীক ভালে ৰাখিবলৈ কেনেকুৱা খাদ্য খাব লাগিব, কেনেকুৱা ফল মূল খাব লাগিব বা কেনেকুৱা এক্সাৰচাইজ কৰিব লাগিব। ইয়াৰ ওপৰত মই এটি ভিডিঅ' লৈ আহিম। কিন্তু আজিৰ এই ভিডিঅ'টোত এইখিনিয়ে আছিল। যদি আপুনি এই ভিডিঅ'টো ভাল পালে তেনেহ'লে এই ভিডিঅ'টো আপোনাৰ বন্ধুবৰ্গৰ সৈতে কমচে কম এবাৰ হ'লেও আপুনি শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৱে চকু বেয়া হোৱাৰ কাৰণকেইটা ভালদৰে অনুভৱ কৰিব পাৰে আৰু তাৰ পৰা বাচি থাকে। আৰু যদি আপুনি এই চেনেলটোলৈকে প্ৰথমবাৰ আহিছে তেনেহ'লে প্লিজ ভিডিঅ'ৰ তলত থকা ছাবস্ক্ৰাইব নম্বৰ বুটামটোত ক্লিক কৰি এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ওচৰতে থকা বেল আইকনটো দবাই দিব। তেতিয়া আপুনি আমাৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ সক্ষম হ'ব। তো বন্ধুসকল, আজিলৈ ধন্যবাদ।